আহিছে অসমৰ সমাজ জীৱনৰ কাৰণে, মোৰ নিজৰ ব্যক্তিগত জীৱনৰ কাৰণে নহয়। গতিকে মই ৰাইজৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছোঁ। মই জাতিৰ গাদ্দাৰী হ'ব খোজা নাই, মই গাদ্দাৰ কৰিব খোজা নাই। গতিকে ৰাইজৰ প্ৰতি মোৰ আহ্বান, মোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব। মই যিয়েই নকৰোঁ, যিয়েই সিদ্ধান্ত নলওঁ, ৰাইজে অসমৰ জনতাই মোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব। আৰু মই যদি কিবা কাৰণত মোৰ কাম কাজৰ পৰা অকণমানো বিচলিত হওঁ, মোক কঠোৰ ক্ষুৰধাৰ সমালোচনাৰে মোক থকা সৰকা কৰিব। গতিকে ৰাইজক মই জনাব খুজিছোঁ, সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান কেন্দ্ৰীয় অধিৱেশনৰ এই মুকলি সভাতে যিটো কথা আচলতে ঘোষণা কৰিব লাগিছিল ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত, কিন্তু প্ৰতিনিধি সভাত এটা অনাহুত বিশেষ পৰিস্থিতিৰ কাৰণে মই কালি সিদ্ধান্ত লোৱাৰ পৰা মই কালি বিৰত থাকিলোঁ। এটা অতি নেতিবাচক পৰিৱেশৰ কাৰণে, এটা অতি ছাত্ৰ সন্থাৰ কাৰণে খুব নেতিবাচক পৰিৱেশৰ কাৰণে কালি মই সেই সিদ্ধান্ত লোৱাৰ পৰা মই কালি বিৰত থাকিলোঁ। গতিকে মই মোৰ আত্মাক সুধি, মোৰ বিবেকক সুধি, মোৰ হৃদয়ক সুধি, মোৰ অন্তৰাত্মাক সুধি মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে দুলীয়াজান অধিৱেশনত মই সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰিম। মই ছাত্ৰ সন্থাক কি দিলোঁ, মই সফল হ'লোঁ নে বিফল হ'লোঁ, এই বিচাৰ কৰিবৰ কাৰণে মই সময় বাট এৰি দিছোঁ। সময় বিচাৰ কৰিব লুৰিণজ্যোতি গগৈয়ে সমাজৰ কাৰণে, ছাত্ৰ সন্থাৰ কাৰণে কি কৰি গ'ল, কি কৰি যোৱা নাই। ছাত্ৰ সন্থাৰ মোৰ অতি শ্ৰদ্ধাৰ কৰ্মকৰ্তা বিষয়ববীয়াসকলে সিদ্ধান্ত গ্ৰহণ কৰিব। তেওঁলোকে বিচাৰ কৰিব যে মই কি কৰিলোঁ, কি কৰা নাই। অসমৰ সমাজ জীৱনে, অসমৰ জাতীয় জীৱনে বিচাৰ কৰিব মই কি কৰিলোঁ, কি কৰা নাই। গতিকে মই এটাই কথা ক'ব খুজিছোঁ, অসমৰ জাতীয় জীৱনৰ এই সংকটৰ কালত অসমৰ জাতীয় জীৱনে, সমাজ জীৱনে নিশ্চিতভাৱে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। সাহসী, সুদূৰ প্ৰসাৰী, যুগান্তকাৰী কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। গতিকে আজি মই হ'বৰ কাৰণে যিটো পৰিৱেশ দিলে, যিটো পৃষ্ঠভূমি দিলে, যিটো আধাৰ দিলে, সেইটো সদৌ অসম ছাত্ৰ সন্থাই দিলে। সদৌ অসম ছাত্ৰ সন্থাৰ কাৰণে আজি লুৰিণ গগৈ হ'ল আই মাতৃৰ সেৱাৰ বেদীত ফুল দি সেৱা কৰিবৰ কাৰণে সুযোগ কেৱল মাত্ৰ ছাত্ৰ সন্থাৰ কাৰণেই পালোঁ। আৰু সেইকাৰণে আজিও ক'ব খোজোঁ যে অসম মাতৃৰ যদি মই এগৰাকী ক্ষুদ্ৰ সেৱক হৈ সেৱা কৰিবৰ কাৰণে যদি আগন্তুক দিনত সুযোগ পাওঁ, তেতিয়াই মই মোৰ জীৱনটো সাৰ্থক আৰু ধন্য হিচাপে গণ্য কৰিম। মই সেই কথাটোৰে মোৰ সমগ্ৰ জীৱন যাত্ৰা মই আত্মসন্তুষ্টিৰে, আত্মতৃপ্তিৰে জীয়াই থাকিম আৰু সেইটোৱে মোৰ জীৱনৰ কাৰণে প্ৰাপ্তি বুলি মই অনুৰোধ কৰিম, মই মোৰ প্ৰাপ্তি বুলি অনুভৱ কৰিম। গতিকে মোৰ অতি শ্ৰদ্ধাৰ ৰাইজ, মই সকলোৰে প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই মই আপোনালোকৰ আগত সিদ্ধান্ত মই ব্যক্ত কৰিছোঁ। সিদ্ধান্ত মই আগতেই ইয়াৰ ইংগিত দিছিলোঁ। ছাত্ৰ সন্থাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাতে কৈছিলোঁ যে ছাত্ৰ সন্থাৰ নতুন নেতৃত্বৰ হাতত আমি দায়িত্ব দিম। স্পষ্ট কথা আছিল, স্পষ্ট কথা। আজিও স্থিতি অচৰ অটল। আমি কথাৰ কোনো ধৰণৰ ইফাল সিফাল কৰা নাই। এটাই কথা মই আজি দিনতো কৈছোঁ যে এবাৰ যেতিয়া এগৰাকী নেতাই যেতিয়া কথা কয়, কথা ইফাল সিফাল হ'ব নোৱাৰে, শিলডাল হ'ব নোৱাৰে। যি কথা কম সেই কথা হ'বই লাগিব। নেতাই সদায় জনতাৰ নেতাই সদায় জনতাৰ দৰে, জনতাৰ নেতাই সদায় নেতাৰ দৰে ব্যৱহাৰ কৰিব লাগে, কাঁ পুৰুষৰ দৰে ব্যৱহাৰ কৰিব নালাগে। কথা মই বাৰে বাৰে কৈ যাব খুজিছোঁ। গতিকে আমি আগন্তুক দিনত
সাহসিকতাৰে বুকুত হাত থৈ অসমৰ জনগণক মই ক'ব খুজিছোঁ, বিশ্বাসঘাতকতা প্ৰতাৰণাৰ যি ইতিহাস অসমৰ সমাজ জীৱনত বিভিন্ন ব্যক্তিয়ে বিভিন্ন নেতাই কৰি থৈ গ'ল, তাৰ অৱসান বিচাৰিছোঁ আৰু সেই পৰিৱেশ সেই চিন্তাৰ অৱসান হ'ব লাগিব। গণ আন্দোলনৰ সময়ত 5 গৰাকী শ্বহীদৰ তেজ যিসকলে দেখা নাই, শ্বহীদৰ তেজৰ প্ৰকৃত মূল্যায়ন যিসকলে কৰিব নোৱাৰে, যিসকলে সেই সময়ত গণ আন্দোলনৰ নাৰী আৰু ছাত্ৰীৰ ওপৰত বেত্ৰাঘাতৰ সংজ্ঞা যিসকলে শুদ্ধকৈ নিৰূপণ কৰিব নোৱাৰে, সেইসকলে জাতিক কেতিয়াও ভাল পাব নোৱাৰে, সেইসকলে জাতিক কেতিয়াও ন্যায় প্ৰদান কৰিব নোৱাৰে। গতিকে শ্বহীদসকলৰ পবিত্ৰ আত্মা, তেওঁলোকৰ তেজ, তেওঁলোকক হেৰুৱাৰ ফলত যিসকল মাতৃৰ বুকু সুদা হ'ল, যি ভাতৃভগ্নীয়ে নিজৰ ভাতৃভগ্নীক হেৰুৱালে, যিসকল মাতৃয়ে যিসকল ব্যক্তিয়ে তেওঁলোকৰ সন্তান সন্ততিক হেৰুৱালে, সেইসকলে অনুভৱ কৰিব হেৰুৱাৰ বেদনা কিমান। সেইসকলে অনুভৱ কৰিব এইসকল ব্যক্তিৰ ৰক্তৰ চিন্তাই, এইসকল ত্যাগে কেনেকুৱা এটা পৰ্যায়লৈকে তেওঁলোকক লৈ গ'ল। গতিকে মই দীঘলীয়া কথা ক'ব খোজা নাই। মই সমগ্ৰ অসমবাসী ৰাইজক সশ্ৰদ্ধ প্ৰণিপাত জনাই, সেৱা জনাই, নতশিৰে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি মই ক'ব খুজিছোঁ যে মই দুলীয়াজান অধিৱেশনত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় মাগিব খুজিছোঁ। এইটো মোৰ সিদ্ধান্ত আৰু এই সিদ্ধান্ত মই বহুবাৰ বিবেকক সুধিছোঁ, বহুবাৰ হৃদয়ক সুধিছোঁ, আত্মা অন্তৰাত্মা সুধিছোঁ। গতিকে মই সকলোলৈকে সেৱা জনাই মোক এই যিটো বিদায়, এই বিদায়খনত আপোনালোকে সকলোৱে সহযোগিতা আগবঢ়াবৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ। জয় অসম। অসম ছাত্ৰ সন্থা জিন্দাবাদ। অসম ছাত্ৰ সন্থা জিন্দাবাদ। অসম ছাত্ৰ সন্থা জিন্দাবাদ। ইনকলাব জিন্দাবাদ। ইনকলাব জিন্দাবাদ। ইনকলাব জিন্দাবাদ। জয় অসম। জয় অসম। জয় অসম। ধন্যবাদ। জয় অসম। হেল্ল', ষ্টেজটো খালী কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মঞ্চখন খালী কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক লুৰিণজ্যোতি গগৈক গেষ্ট হাউচলৈ লৈ যাবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু মঞ্চখন খালী কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় ৰাইজ,
আপোনালোকে নিজ নিজ ঠাইত আপোনালোকে থাকক। আমি সভাখন সমাপ্ত কৰিব খুজিছোঁ। ইতিমধ্যে লুৰিণজ্যোতি গগৈয়ে এটা ঘোষণা কৰিছে আৰু আমি সভাখন শেষ কৰিবৰ কাৰণে বিচাৰিছোঁ। মই প্ৰথমতে এই তাত উপস্থিত সন্মানীয় অতিথিসকল, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, বিশেষকৈ এই কেন্দ্ৰীয় অধিৱেশন দুলীয়াজানৰ এই কেন্দ্ৰীয় অধিৱেশনখন সফল কৰি তুলিবৰ বাবে আমাক অভ্যৰ্থনা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া কৰ্মকৰ্তাই বিশেষভাৱে সহায় কৰিছিল আৰু বিশেষকৈ অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ সুৰেন্দ্ৰনাথ গগৈ ছাৰ, কাৰ্যকৰী সভাপতি অনিল গগৈ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি যিসকল ব্যক্তিৰ দিনে নিশাই কৰা এই কাম কাজৰ ফলতে অধিৱেশনখন সফলভাৱে সমাপনৰ পথত বাকী থকা সময়খিনি আপোনালোকে ধৈৰ্য সহকাৰে এই অধিৱেশনৰ সফল কৰি তুলিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। কোনো কাৰণত ছাত্ৰ সন্থাৰ কোনো সদস্যই যাতে বিশৃংখল নকৰে, আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সেই আহ্বান জনাইছোঁ। এই অনুষ্ঠান সফল কৰিবৰ কাৰণে দুলীয়াজান মহাবিদ্যালয়ৰ সমগ্ৰ কেম্পাছটো আমাক দিছে। দুলীয়াজান বালিকা বিদ্যালয়